বাহুবলী দাদা আৰু খুৰাৰ মাজত এখন দৌৰ খেল প্ৰতিযোগিতা কৰা হৈছে। চাইচোন আমাৰ বাহুবলী দাদাই কিমান ওপৰলৈকে চাপ মাৰি দৌৰি আছে। দৌৰ খেল প্ৰতিযোগিতাত বৰ্তমানলৈকে আমাৰ খুৰা 1 নম্বৰত আছে আৰু বাহুবলী দাদা 2 নম্বৰত আছে। আমাৰ বাহুবলী দাদাই বহুত চেষ্টা কৰি দৌৰি পেলাই আমাৰ খুৰাৰ পিঠিত এক খোজ দি পেলাই খুৰাৰ 2 নম্বৰ স্থান কৰি বাহুবলী দাদা 1 নম্বৰ স্থান দখল কৰিলে। বাহুবলী ককাৰ মনটো বহুত ভাল লাগিল। খুৰাটো দুখ মনতে এক চাপ মাৰি দিলে। বাহুবলী দাদাই মেডেল পাম বুলি ফূৰ্তিতে অলপমান নাচিলে। বাহুবলী দাদাই নাচি থকা অৱস্থাতে খুৰা মালিকক দেখা পালে আৰু অলপ মনটো বেয়া লাগিল। মই মেডেল পাম বুলি তোৰ হিংসা লাগিছে, তই সেইকাৰণে এনেকে চাই আছ। মোৰ হিংসা লগা নাই, কাৰণ মইতো দৰা নাই, তই আৰু খুৰাটোহে দৌৰছি। তই দুখ কৰি থাকিব লাগে, মোৰ লগত চাধা আছে এইখিনি তই খাই পেলাই বহি থাকিবি। বাহুবলী দাদা, মই তোক ইমান ধুনীয়াকে কথাখিনি কৈছো, তই মোক চাধা দিছা নেকি? কি বুলি ভাবছা তই মোক? মই তোৰ বুঢ়া ঠেকুৰা কুকুৰ বুলি ভাবছো।